নমস্কাৰ বন্ধু বান্ধৱসকল, মই কাশ্মী এছকৈ পুনৰবাৰ আপোনাৰ আৰু মোৰ চেনেল নগাঁও কাশ্মী ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে প্ৰায় 6:30মান আৰু আজি মই আপোনালোকৰ ওচৰত উপস্থিত হ'লোঁ অন্য এটা নতুন ব্লগ লৈ। তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, আজি ব্লগটি আৰম্ভ কৰোঁ বলক। এতিয়া আমি যাম আৰু ক'ত যাওঁ ক'ত নাযাওঁ সকলোবিলাক আপোনালোকক দেখাই যাম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে যাব আৰু শেষত আপোনালোকৰ বহুমূল্যে কমেণ্টৰ জৰিয়তে জনাব আজি ভিডিঅ'টি চাই কেনেকুৱা লাগিল। ক'ত যাওঁ এতিয়াই নকওঁ, পাছতকৈ কৈ আছোঁ বলক। তেনেহ'লে সকলোৱে পঢ়ি থাকোঁ কিতাপত ৰত্নাৱলী থান বুলি, আৰু ৰত্নাৱলী থান ক'ত আছে আমি নাজানো বহুতে, আৰু বহুতে যদিও জানো কেৱল থিয়ৰিকেলি পঢ়িছোঁ। আজি ভাবিলোঁ প্ৰেক্টিকেলি সেই প্লেচটোত যাওঁ আৰু চাওঁ আচলতে ৰত্নাৱলী থান হয়নো কি। চ' আজি আমি উপস্থিত আছোঁ ৰত্নাৱলী থানত আৰু তাৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যিহেতু এতিয়া ক'ভিড সময় জানে আপোনালোকে, আৰু আমি অহা বহুত দেৰি হৈ গ'ল। থানৰ ভিতৰত প্ৰায় বন্ধই হৈ গ'ল, তথাপিও আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। চ' ব'লক আজি মোৰ লগত চাই যাব, নগাঁও কাশ্মীৰ সৈতে চাই যাওক এই থানৰ কিছু মুহূৰ্ত, কিছু দৃশ্য। পৰিৱেশটো আহি সঁচাকৈ ভাল লাগিছে। বহুত উৎপাদৰ ঠাইৰ পৰা যেতিয়া এই ঠাইত অহা হয় সঁচাকৈ মনত বহুত শান্তি পোৱা যায়। এতিয়া যদিও তদালগো আছে, বাহিৰৰ পৰাই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া মন্দিৰৰ কিছু দৃশ্য। আমি আহিলোঁ আজি ইয়াতে সেৱা কৰিবৰ কাৰণে, ভগৱানৰ আশীষ ল'বৰ কাৰণে। গতিকে ওচৰত আৰু এখন থান আছে যিখন পুৰণা হয়, এইখন নতুন হয়, আৰু যিখন পুৰণা আছে সেইখনো আছে। মই আপোনালোকক সেইখনো দেখাই দিম, ব'লক আমি চাই যাওঁ। চাওক না কি মজা লাগিছে। নিশ্চয় দেখিলে এইখন থান যিটো মেইন মন্দিৰ হয়, তাত যাবৰ কাৰণে চেষ্টা কৰিম। চ' ব'লক আমি চাই যাওঁ মন্দিৰভাগ। এইখন ৰত্নাৱলী থান। এতিয়া আমি তাৰ ভিতৰলৈ সোমাই যাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকক দেখাই যাম ৰত্নাৱলী থানৰ কিছু দৃশ্য। চ' ব'লকচোন আমি চাই যাওঁ। চাওকচোন, এতিয়া লকডাউনৰ কাৰণে বহুত জংঘল হৈ গৈছে। যেতিয়া লকডাউন নাছিল তেতিয়া চাগৈ ইয়াতে বহুত ধুনীয়া আছিলে, আৰু আগতে কিতাপত পঢ়িছিলোঁ কিন্তু কেতিয়াও ৰত্নাৱলী থান দেখা নাছিলোঁ। আজি আহিলোঁ, সঁচাকৈ বহুত ভাল লাগিছে। মনটো বহুত দূৰৰ পৰা আহি ইয়াতে সেৱা কৰি বহুত পবিত্ৰ নিচিনা লাগি গৈছে মনটো। আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এয়া চাওক মন্দিৰ কিছু দৃশ্য। যদিও এতিয়া ইয়াতে কোনো নাই, আৰু যিহেতু ক'ভিড সময় গতিকে ইয়াতে কোনো মানুহ নাই, গতিকে ইমান ভালকৈ দেখাব নোৱাৰিম, তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাবৰ কাৰণে চেষ্টা কৰিম। সেয়া মেইন যিখন দুৱাৰ সেইখন, আৰু তাত বন্ধ আছে বৰ্তমান। আৰু ওচৰৰ কিছু পৰিৱেশ দেখাই যাওঁ। চ' এয়া ওচৰৰ কিছু দৃশ্য আপোনালোকক দেখালোঁ। অভাৰঅল বহুত ধুনীয়া ঠাই, আপোনালোক আহিব, বহুতেই মজা পাব, বহুত ভাল লাগিব। চ' ভিডিঅ'টো চালে আপোনালোকৰ আই হোপ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক এণ্ড শ্বেয়াৰ কৰক। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে নাপাহৰিব। ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল আইকনটি দবাই দিব, যাতে মোৰ ভিডিঅ' গ'লে আপোনালোকৰ নটিফিকেশ্যন যায় আৰু আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে। তেতিয়াহ'লে আপোনালোকক পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ, ভিডিঅ'টি সমাপ্তি কৰাৰ আগতে আৰু এটা কথা ক'ব ৰৈ গৈছিল, সেই কথাটো কৈ লওঁ। আপুনি কি এই চেনেলটোত এনেকুৱা ধৰণৰ ভ্লগিং ভিডিঅ' বিচাৰেনে, ৰেচিপি ভিডিঅ'জ বিচাৰে, নাই এডুকেশ্যনৰ লগত ৰিলেটেড ভিডিঅ'জ বিচাৰে, নাই ইণ্টাৰভিউ বিচাৰে, কি বিচাৰে মোক জনাব। আপোনালোকৰ কমেণ্টৰ অনুসৰি মই আপোনালোকৰ ওচৰত তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।